নাম্বাৰ 1 প্ৰিজম এখনত আয়তক্ষেত্ৰাকাৰ পৃষ্ঠ কেইখন সো এনসাৰ আছে নাম্বাৰ বি 3খন নাম্বাৰ 2 তলত দিয়া ৰাখিবোৰৰ ভিতৰত কোনটো স্কেলাৰ ৰাখি সো এনসাৰ আছে নাম্বাৰ ডি ধ্ৰুতি নাম্বাৰ 3 উষ্ণতা স্থিৰ ৰাখি বায়ুৰ চাপ বঢ়ালে শব্দৰ বেগৰ মান কি হয় সো এনসাৰ আছে নাম্বাৰ সি একে থাকে নাম্বাৰ 4 আহিত পৰিবাহী টুকুৰা এটাৰ ক'ত আধান জমা হৈ থাকে সো এনসাৰ আছে নাম্বাৰ এ পৃষ্ঠভাগত নাম্বাৰ 5 সুষম বেগত গৈ থকা বস্তু এটাৰ কি পৰিৱৰ্তন হৈ থাকে সো এনসাৰ আছে নাম্বাৰ ডি স্থান নাম্বাৰ 6 পকী দেৱাল এখনত মানুহ এজনে বল প্ৰয়োগ কৰিছে কিন্তু দেৱালখন ঠেলিব পৰা নাই গতিকে দেৱালখনৰ ওপৰত সো এনসাৰ আছে নাম্বাৰ বি ক্ৰিয়া কৰা লব্ধ বল 0 হ'ব নাম্বাৰ 7 বস্তু এটাৰ গড় বেগ 0 কিন্তু গড় ধ্ৰুতি 0 নহয় এই উক্তিটো শুদ্ধনে সো এনসাৰ আছে নাম্বাৰ ডি শুদ্ধ নাম্বাৰ 8 সমান্তৰাল সজ্জাত সংযুক্ত দুটা বা ততোধিক ৰোধৰ সমতুল্য ৰোধ সদায় কি হয় সো এনসাৰ আছে নাম্বাৰ এ নিম্নতম ৰোধটোতকৈ কম নাম্বাৰ 9 কি কাৰণে বস্তু এটাই গতি লাভ কৰে সো এনসাৰ আছে নাম্বাৰ সি লব্ধ বল প্ৰয়োগ হোৱা বাবে নাম্বাৰ 10 আধানৰ পৰিমাণ বঢ়ালে পৰিবাহী এটাৰ বিভৱ কি হয় সো এনসাৰ আছে নাম্বাৰ এ বাঢ়ে